নমস্কাৰ অসমৰ জনপ্ৰিয় অভিনেতা আমাৰ মাজৰ পৰা হিয়া দিনত লিখি দিয়া কৌতুক অভিনেতা মনন্দ দাসক হিয়া দিনত আমাৰ হাতৰ পৰা হিয়া দিনত লিখি দিয়া আমাৰ দেখা নাপায় হিয়া দিনত লিখি দিয়া আত্মা চিৰশান্তি কামনা জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মনন্দ দাসক আত্মা চিৰশান্তি প্ৰাৰ্থনা জনাইছোঁ যে কৌতুক অভিনেতা আমাৰ মাজৰ পৰা হিয়া দিনত লিখি দিছে কৌতুক অভিনেতা বন্ধুৱে কওক মোৰ চেনেলটো প্ৰথমবাৰ যদি আছে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট জনাব বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুৱে কওক দয়া কৰি মৃত্যু হৈছে জনপ্ৰিয় অভিনেতা কৌতুক অভিনেতা মনন্দ দাসক আত্মা চিৰশান্তি কামনা জনাইছোঁ বহুত দিনৰ আগৰ পৰা বেমাৰ হৈ আছিল প্ৰচণ্ড আক্ৰান্ত হৈ আছিল মনন্দ দাসক আত্মা চিৰশান্তি কামনা জনাইছোঁ মনন্দ দাস তুমি য'তে আছা সুখত শান্তিত থাকা মনন্দ দাস তুমি য'তে আছা সুখত শান্তিত থাকা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমাৰ ওপৰত মনন্দ দাস তুমি য'তে আছা সুখত শান্তিত থাকা যে বহুত দিনৰ আগৰ পৰা প্ৰচণ্ড আক্ৰান্ত হৈ আছিল মনন্দ দাস ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি যে জনপ্ৰিয় অভিনেতা বহুত কেইখন চিৰিয়েল অভিনয় কৰিছিল মনন্দ দাসক ধন্যবাদ জয় অসম।